এটা নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ কাৰণ আজি এটা নতুন এটা ব্লগ ভিডিঅ' বনাইছোঁ আৰু আপোনালোকে চাই থকা আমাৰ চাৰিকৰীয়া নদীৰ পানী অলপ বাঢ়িছে আৰু সেই পানী অকণমান দেখুৱাম আপোনালোকক দৃশ্যতে। চাৰিকৰীয়া নদীৰ কাষত আছোঁ আৰু চাৰিকৰীয়া নদীখন অলপ বহল হৈ গৈছে, আগতকৈ বহুত বহল হৈছে। মোৰ পিছফালে আছে চাৰিকৰীয়া নদী আৰু আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ চাই থাকক। এইখনেই হৈছে চাৰিকৰীয়া নদীৰ ছেকেণ্ড পাৰ্ট আৰু আপোনালোকে দেখাই আছোঁ, জুম কৰি দেখুৱাইছোঁ, দেখিছে সুন্দৰ। আৰু তাত এখন আছে ছেকেণ্ড, জুম কৰি দিছোঁ, বহুত জুম। সেইখন দলং, সেইখন এখন দলং আৰু এইপিনে জুম কৰিছে কিমান দূৰত আছে, একদম তাত আছে, বহুত কণাত আছে দেখুৱাইছে। বৰ্তমান ঢকুৱাখানাৰ চাৰিকৰীয়া নদীখন আপোনালোকে জানেই, চাৰিকৰীয়া নদীখন কিহৰ কাৰণে কি কৰিছিল। চাৰিকৰীয়া নদীখন আপোনালোকে জানে আৰু আপোনালোকক জনোৱাৰ আগতে মই চাৰিকৰীয়া নদীৰ কাষতে আছোঁ আৰু পাৰতে আছোঁ। ইয়াত আমাৰ যেতিয়া মানে জানুৱাৰী হয়, এইবিলাক পিকনিকস্থলী, এইবিলাক ধুনীয়াকৈ পিকনিক হয়। ইয়াত মানে পাৰ্টি কৰিবলৈ আহে ন, আৰু ধুনীয়া ধুনীয়া ঠাই মানে ইয়াত যেতিয়া মানে পাৰ্টি হয়, মানে বহুত ধুনীয়া ধুনীয়া পাৰ্টি হয়, মানে ইয়াত আহে বহুত দূৰৰ পৰা আহে মানে চাৰিকৰীয়া নদীৰ পাৰত পিকনিক খাবলৈ। আৰু পিকনিক খোৱাৰ প্লেচ আপোনালোকক দেখুৱাম যেতিয়া আমি জানুৱাৰী ডিচেম্বৰ এনেকুৱা মাহত হয়, সেই সময়ত আমি আহি দেখুৱাম, সৃষ্টি কৰিম, আপোনালোকক দেখুৱাই দিম ধুনীয়া এটা ভিডিঅ' লৈ। আৰু সেনেকুৱা ভিডিঅ' যদি আপোনালোকে চাই থাকে আৰু চাই পিনি যদি ভাল লাগে, লাইক এটা কৰিব, কমেণ্ট কৰিব। আৰু আপোনালোকে যে মোৰ চেনেলটো এতিয়ালৈ আগুৱাই গৈছে, আপোনাৰ আৰু মৰম দিয়ক আৰু চেনেল দিয়ক, কাৰণ কেলৈ 2K কৰি দিয়ক, কাৰণ 1K হোৱাৰ পিছত 2K কৰিব, কাৰণ কেলৈ এতিয়া 1K হোৱা নাই। 1K কাৰণে আপোনালোকে যোগাৰ চলি থাকক, লগত ফটাফট ছাবস্ক্ৰাইব মানে সোনকালে কৰি দিয়ক আৰু মনিটাইজেশ্যন আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দিশে অতুল ঠাই। আৰু গৈ আছোঁ আমি ঢকুৱাখানাৰ পৰা আহিলোঁ আৰু ঢকুৱাখানাৰ পৰা আমি ব্লগ চাইলৈ গৈ আছোঁ আৰু ব্লগ চাইলৈতো আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ বলকচোন। আৰু এই যে মানে ঢকুৱাখানাৰ যিটো চাৰিকৰীয়া নদীৰ পাৰত আছিলোঁ, তাৰে কিছু ভিডিঅ' দেখুৱাম আপোনালোকে। বানপানী হৈ আছে, মানে পানী বাঢ়িছে, চাৰিকৰীয়া নদীৰ পানী বাঢ়িছে, মূল কথা ক'বলৈ গ'লে পানী বাঢ়িছে। আৰু তাৰে কিছুমান ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টো আপোনালোকে চাওকচোন আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব, ভাল লাগিছে নে বেয়া লাগিছে চব কমেণ্ট কৰিব আৰু কমেণ্ট কৰি জনাই বলকচোন। ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ না। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব, কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু আপোনালোকে মৰম চেনেহ আশীৰ্বাদ দিয়ক যাতে চেনেলটো আগুৱাই গৈ থাকে আৰু এনেকৈ ধৰণৰ ভিডিঅ' আহি থাকিব। কাৰণ কেলৈ 1K হোৱাৰ পিছৰ পৰা ভাল ব্লগ আহিবলৈ চেষ্টা কৰিব, দূৰ লং জাৰ্ণি আহিব চেষ্টা কৰিব। আপোনালোকে 1K কৰি দিয়ক আৰু মৰম দি দিয়ক, সহযোগ কৰক, তেতিয়াহে ভাল লাগিব ন।